নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ বিজ্ঞান কিতাপখনৰ গতি আৰু দূৰত্বৰ জোখ-মাপ নামৰ পাঠটিৰ চেপ্টাৰ 10 ইয়াৰ সকলো প্ৰশ্ন উত্তৰ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰো। প্ৰশ্ন নম্বৰ 1 টো ইয়াত দিছে মাটি, পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহন ব্যৱস্থাৰ দুটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব মাটিত আমি কি পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰোঁ। তোমালোকে নিশ্চয় চাইকেল চলোৱা চাগে বা চাইকেল চলোৱা দেখিছা। ইয়াত দিয়া আছে বাছ, ট্ৰাক আৰু ৰেল। মাটিত আমি ব্যৱহাৰ কৰোঁ বাছ, ট্ৰাক আৰু ৰেল। আৰু পানীত জাহাজ আৰু নাও। পানীত জাহাজ আৰু নাও চলে। বায়ুত কি উৰে? আকাশত কি উৰে? উৰাজাহাজ আৰু হেলিকপ্টাৰ। বায়ুত উৰাজাহাজ আৰু হেলিকপ্টাৰ। প্ৰশ্ন নম্বৰ 2 টো দিছে খালী ঠাই পূৰ কৰা। কটো ইয়াত দিছে 1 মিটাৰ মানে খালী ঠাই চেণ্টিমিটাৰ। তোমালোকে খালী ঠাইত 100 চেণ্টিমিটাৰ দিবা। উত্তৰটো আছে ইয়াত 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ। খালী ঠাইত হ'ব 100 চেণ্টিমিটাৰ। খটো দিছে 5 কিলোমিটাৰ মানে খালী ঠাই মিটাৰ। ইয়াৰ উত্তৰটো হ'ব 5 কিলোমিটাৰ মানে 5000 মিটাৰ। খালী ঠাইত তোমালোকে 5000 বুলি লিখি দিবা। গটো দিছে দোলনাত হিহুৱেটাই কৰা গতি হৈছে খালী ঠাই। ইয়াৰ উত্তৰটো হ'ব দোলনাত হিহুৱেটাই কৰা গতি হৈছে পৰ্যাবৃত্ত গতি বা ঘূৰ্ণন গতি। পৰ্যাবৃত্ত গতি লিখি দিবা। খালী ঠাইত পৰ্যাবৃত্ত। ঘটো দিছে চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে খালী ঠাই। উত্তৰটো হ'ব চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে পৰ্যাবৃত্ত ঘূৰ্ণন গতি। খালী ঠাইত পৰ্যাবৃত্ত ঘূৰ্ণন গতি বুলি লিখিবা। ইংটো দিছে বাইচাইকেলৰ চকাৰ গতি হৈছে খালী ঠাই। ইয়াৰ উত্তৰটো হ'ব বাইচাইকেলৰ চকাৰ গতি হৈছে বৃত্তীয় গতি। তোমালোকে খালী ঠাইত বৃত্তীয় গতি বুলি লিখিবা। এতিয়া প্ৰশ্ন নম্বৰ 3 টো দিছে ভৰিৰ জোখ অথবা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো দিছে প্ৰতিজন লোকৰে ভৰিৰ জোখ অথবা পদচিহ্ন সমান নোহোৱাৰ কাৰণে দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। উত্তৰটো এয়াই। 4 নম্বৰ প্ৰশ্নটো দিছে বৰ্ধিত ক্ৰমত তলৰ দৈৰ্ঘ্যবোৰ সজোৱা। 1 মিটাৰ, 1 চেণ্টিমিটাৰ, 1 কিলোমিটাৰ, 1 মিলিমিটাৰ। ইয়াৰ উত্তৰটো দিছে এই দৈৰ্ঘ্যবোৰৰ বৰ্ধিত ক্ৰম হৈছে তোমালোকে এনেকে সজাবা 1 মিলিমিটাৰ, 1 চেণ্টিমিটাৰ, 1 মিটাৰ, 1 কিলোমিটাৰ। এনেকৈ তোমালোকে সজাই ল'বা। 5 নম্বৰ প্ৰশ্নটো দিছে এজন মানুহৰ উচ্চতা 1.65 মিটাৰ। ইয়াক চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা। উত্তৰটো হ'ব 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ। গতিকে 1.65 মিটাৰ ইজুকেল 1.65 পূৰণ 100 চেণ্টিমিটাৰ সমান 1.65 চেণ্টিমিটাৰ। যিহেতু 1 চেণ্টিমিটাৰ সমান 100 মিলিমিটাৰ। গতিকে 160 চেণ্টিমিটাৰ নি তোমালোকে চাই লোৱা এয়া লিখি ল'বা। তোমালোকে এয়া দিয়া আছে ইয়াত তোমালোকক দেখুৱাই দিছো। মই কৈ নিদিওঁ আৰু। 6 নম্বৰ প্ৰশ্নটো দিছে ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 3250 মিটাৰ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা। উত্তৰটো দিছে যিহেতু 1 কিলোমিটাৰ মানে তোমালোকে লিখিবা 1 কিলোমিটাৰ সমান 1000 মিটাৰ। গতিকে 3250 মিটাৰ সমান 3250 বা 100 কিলোমিটাৰ। উত্তৰটো এয়াই তোমালোকে কৰি ল'বা। প্ৰশ্ন নম্বৰ 7 টো হৈছে ঊণ গুঠা হলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান 3.0
0 সেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান 33.1 সেণ্টিমিটাৰ পোৱা গ'ল। হলাডালৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো হ'ব হলাডালৰ দৈৰ্ঘ্য হৈছে 33.1 সেণ্টিমিটাৰ বা 3 সেণ্টিমিটাৰ সমান 30.1 সেণ্টিমিটাৰ। ইয়াত উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। উত্তৰটো এয়াই তোমালোকে নিজে কৰি ল'বা। 8 নম্বৰ প্ৰশ্নটো দিছে, চলি থকা বাইচাইকেল আৰু ছুইচ অফ কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ লিখা। উত্তৰটো দিছে সাদৃশ্য হৈছে ফেনখন আৰু বাইচাইকেলৰ চকা দুয়োটাই একোডাল নিৰ্দিষ্ট অক্ষত গতি কৰে। আৰু বৈসাদৃশ্যটো দিছে বাইচাইকেলৰ চকা সৰল ৰৈখিকভাৱে আগলৈ গতি কৰে, কিন্তু চিলিং ফেনখনৰ গতি একে নহয়। উত্তৰটো এয়াই। 9 নম্বৰ প্ৰশ্নটো দিছে, দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপ ব্যৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কওঁতে তুমি সমস্যাৰ সন্মুখীন হ'বা। ইয়াৰ উত্তৰটো দিছে, দূৰত্ব জোখোতে ইলাষ্টিকৰ মাপক দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা পোৱা যায়। ইয়াৰ কাৰণ হৈছে 1 নম্বৰ কাৰণটো দিছে, ইলাষ্টিকৰ মাপৰ ব্যৱহাৰ কৰোঁতে প্ৰয়োগ কৰা ওপৰত নিৰ্ভৰ কৰি মাপক ডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে। মানে ইলাষ্টিকৰ মাপৰ ব্যৱহাৰ কৰোঁতে প্ৰয়োগ কৰাৰ ওপৰত নিৰ্ভৰ কৰি মাপডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে। 2 নম্বৰ কাৰণটো দিছে, একেজন মানুহে একেডাল প্লাষ্টিকৰ মাপকেৰে কোনো বস্তুৰ দূৰত্ব জোখোতে দুটা অথবা তিনিটা মাপ পোৱা যায়। 3 নম্বৰ কাৰণটো দিছে, পৃথক পৃথক মানুহে একে দূৰত্ব জোখাতে মাপ বেলেগ বেলেগ হ'ব। কাৰণবিলাক এয়াই। 10 নম্বৰ প্ৰশ্নটো দিছে, পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হৈছে 1 নম্বৰ উদাহৰণটো হৈছে পেণ্ডুলামৰ দোলন আৰু 2 নম্বৰ উদাহৰণটো হৈছে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিবহণ। তেন্তে ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি দিবা। তোমালোকৰ কাৰণে কষ্ট কৰি বনাইছোঁ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।